আৰু মহিলা গাঁওখনৰ সকলোটি ঘৰখনৰ সকলোটি নিশ্চিতভাৱে এটা আগুৱাই নহয় পোনপ্ৰথমে আমি বিজেপি দলৰ পৰা আমি ফাট মেলি যোৱা নাই। আমি এটা ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসম। আমি বিভিন্ন জাতি জনগোষ্ঠীক লৈ 22টা জাতি জনগোষ্ঠীক লৈ আমি 2005 চনত এই গণশক্তি দল আমি গঠন কৰিছোঁ। আৰু এই দল আমি প্ৰত্যেকজনে আমাৰ নিজৰ নিজৰ দলখিনি আমি সক্ৰিয় কৰাৰ আমাৰ দায়িত্ব আছে। আৰু সেই ধৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমাৰ নিৰ্দেশ আছে আমাৰ দলখিনি আমি সক্ৰিয়কৰণ কৰিব লাগে। সেইমতে আমি বিভিন্ন মানে আমি গাঁওসমূহত গৈ আৰু আমাৰ যিখিনি পঞ্চায়ত সমিতি আছে পঞ্চায়ত সমিতিসমূহে আমি সক্ৰিয় কৰাইছোঁ। আৰু আগন্তুক আমি পঞ্চায়ত নিৰ্বাচনত আমি কেনেধৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিম সেই বিষয়ে আমি আলাপ আলোচনা কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাক সেইখিনি কেন্দ্ৰীয় সমিতিয়ে আমাক ইনষ্ট্ৰাকশ্যন দিব। কেন্দ্ৰীয় সমিতিয়ে যেনেধৰণে ইনষ্ট্ৰাকশ্যন দিব আমি সেইমতে কাম কৰিম। আৰু সেইমতে আমি আজি ফুলনি গাঁও পঞ্চায়ত সমিতিখন আমি আজি গঠন কৰা আমি ব্যৱস্থা কৰিছোঁ। ফালৰ পৰা পঞ্চায়ত ইলেকশ্যন খেলিব নেকি? নহয় সেইটো কথা আমি ক'ব নোৱাৰোঁ। সেইটো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই আমাৰ এইটো ঠিক কৰিব। কিন্তু আমি যে মানে এটা দল হিচাপে ৰাজনৈতিক দল হিচাপে আমাৰ নিজৰ যিটো দলৰ মানে শক্তিশালী সেই শক্তিশালী আমি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি নিজাভাৱে আমি কাম কাজ কৰি আছোঁ। বিজেপি দলৰ পৰা আপোনালোকৰ আসক্তি লাগিছে নেকি? নহয় আমাৰ তেনেকুৱা একো হোৱা নাই। আমি বৰ্তমানলৈকে আমি মিত্ৰজোঁট হিচাপে আছোঁ। সেইটো কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্ধাৰণ কৰিব। আমি ইলেকশ্যন বিজেপিৰ লগত খেলিম নে আমি নিজাভাৱে খেলিম সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ। এইটো সময়ে ক'ব। আৰু ইতিমধ্যে তো চবৰে এইটো দায়িত্ব যে নিজৰ দলটো নিজে সক্ৰিয়কৰণ কৰাৰ দায়িত্বটো চবৰে থাকে। সেইমতে আমি কাম কাজ কৰি আছোঁ।